এই মানে চুৰিয়াটো পিন্ধি লওঁ আৰু ওকে এতিয়া চুৰিয়া পিন্ধি লওঁ ডিজে ইয়েছ আৰ ব্লগছ Next level. নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ যিহেতু পবিত্ৰ ভাদ মাহ চলি আছে গতিকে আমাৰ গোলাঘাটতে থকা শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰলৈ আমি যাওঁ আৰু মোৰ লগত যাব মোৰ ফ্ৰেণ্ড ৰাহুল আৰু দুজনমান ফ্ৰেণ্ড আছে অলপ আগত গৈ আছে তেহেঁতি গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাষ্টলৈকে চাই দিব ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ Bohemia mon sinaki eikhon khapun pahara beli dhuliori pot kasiyoli olamia begor hahi he pahut keni এতিয়া আমি আহি পালোহি গোলাঘাটৰ ৰঙাজান তিনিআলিৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ গোলাঘাট টাউনলৈকে যাব লাগিব আৰু টাউনত গৈ মই তেলো ভৰাব লাগিব গতিকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকক Bohemia mon sinaki eikhon khapun pahara beli dhuliori pot kasiyoli olamia begor hahi Akashisa bolia fagunar ba ওকে বাইকটো অলপ তেল অলপ ভৰাই ললো এতিয়া যাই কোলাই যাওঁ saru sapise du নিশাহৰ গোপন কথা কঢ়িয়াই তুমি মোৰ গাথা আখৰত লিখি থোৱা বলুকাত বিয়লি অকা Bohemia mon sinaki eikhon khapun pahara beli dhuliori pot এয়া হৈছে গোলাঘাটৰ বিখ্যাত 10 কোম্পানীৰ পৰা এতিয়া ৰাইটত সোমাই পিনি আমি বেঙেনাখোৱা চাৰিআলি পাম চাৰিআলি হৈ লেফ্টেদি সোমাই দিলোঁ এইফালে গৈ থাকিলে আঠখিলীয়া পামগৈ ওকে আহি এতিয়া পানী টেংকি পালোহি আমাৰ গোলাঘাটৰ পানী টেংকি সেইফালে আছে পানী টেংকিটো চাই লওক অলপ দেৰি ৰেষ্ট লৈছোঁ কাৰণ বহুত ৰ'দ দিছে তো গৈ থাকোঁ এতিয়া আগলৈ চিনেৰীটো চাই লওক এবাৰ
অৱশেষত আহি আমি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত প্ৰৱেশ কৰিলোঁ। ইয়াৰ পৰা আৰু চাগে 1 কিলোমিটাৰমান হ'ব নামঘৰলৈকে, গতিকে একেবাৰে ডাইৰেক্ট নামঘৰতে লগ পামগৈ। নামঘৰ নেপাওঁতে লেফ্ট ছাইডে পাৰ্কিং লট আছে, পাৰ্কিং লটত তাতে মানে বাইক চাইক ৰাখিব পাৰি, গতিকে ইয়াত মই বাইকখন থৈ লওঁগৈ আৰু লগৰকেইটা তাতে ৰখি আছে, তো ফাৰ্ষ্ট বাইকখন পাৰ্ক কৰি লওঁগৈ। অ'কে, জাষ্ট পাই গ'লেই বাইককেইখন ইয়াতে ৰাখিলোঁ, এতিয়া ভিতৰলৈ যাম। এইফালে আমাৰ TSR ব্লগছ, এইফালে আমাৰ ব্ৰ হাই কৰি কি আছিলে গুটকা বয়, এইফালে আমাৰ নকুল ভাই। অ'কে, এতিয়া চুৰিয়া পিন্ধি লওঁ। ডিজে ব্ৰ হাই কৰি দিয়া। ৰাহুল চাকি জ্বলাব নিদিয়ে নহয়, তেল ঢালিব লাগিব। সেইটোতে চাগে ডাবল মিনিং দিলোঁ। এই বহুত খৰচ লাগিব ইয়াত। মতা মানুহ থকা দোকান এখন বিচাৰিবা, মাইকী মানুহ খাব লাজ লাগিব। ই কালত আহিছে, ই কালত ঠিক এতিয়া আমি নামঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া চাকি টাকিটো জ্বলাই লওঁগৈ। চাকি জ্বলাবলৈ নিদিয়ে মানে, তাত তেল ঢালিলেই হ'ব বা জুই জ্বলাব পাৰিম। গতিকে ভিডিঅ'টো চাই দিয়কচোন আগলৈকে। ভৰিডাল ধুই লওঁ। চাকি জ্বলাবলৈ নিদিলে, তাত চাকি জ্বলাই থৈ আছে অলৰেডি, তাত মানে তেলটো দিলেই হ'ব। আৰু আমি ধূপো লৈছিলোঁ, কিন্তু জ্বলাবলৈ মানে নিদিলে, যিহেতু কৰোণাৰ কাৰণে চাগে নাই দিয়া, গতিকে তেলটো ঢালি লওঁ। এই মোবাইল ব্যৱহাৰ তেল ঢলা হৈ গ'ল আৰু সেৱা কৰি ল'লোঁ। পানীটো অলপ লেতেৰা হৈ আছে। আগতে ক'লে ইয়াত বিস্কুট দিয়ে, দিয়াটো বন্ধ কৰি ৰাখিছে চাগে। ইয়াত মাছো আছে, এইটো চাই লওক, বহুত ডাঙৰ ডাঙৰ মাছ। এইফালে কালীয় দমনৰ কৃষ্ণ, মাৰ হাতলৈ লৈ যাম। প্ৰসাদ পাই গ'লোঁ। এতিয়া লাহেকৈ কিবা এটা খাওঁগৈ, পেট পূজা কৰিব লাগে এতিয়া। তো জাষ্ট নামঘৰৰ পৰা ওলাই আহিলোঁ, পাৰ্কিং লটত পালোহি। ইয়াৰ পৰা যাওঁগৈ এতিয়া লাহেকৈ। ইয়াত কিবা এটা খাম বুলি ভাবিছিলোঁ, ঘৰত একো ভাল নাছিলে, কিবা পুৰি চুৰি আছিলে, খালে গেছ চেক কৰি কাৰণে নেখালোঁ। এতিয়া ডাইৰেক্ট ঘৰ যাম, মানে এতিয়া ফাৰ্ষ্ট টাউন যাম, টাউনত কিবা এটা খামগৈ, তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম আৰু টাউনত গৈ পিনি। গতিকে ভিডিঅ'টো লাষ্ট চাই থাকক অকণমান সময়, ইমান দেৰি চালে যেতিয়া লাষ্টলৈকে চাই থাকক। জাষ্ট টাউন পালোহি, টাউনত এতিয়া ভাতটো খাই লওঁ। অ'কে, এইফালে ভাত আহি গ'ল, এইফালে হাঁহ মাংস। তো ভাতটো এতিয়া খাই লওঁ আৰু খাই ওলাই আহিছোঁ। হাঁহ মাংস দি খালোঁ, 120 টকা নে 30 টকা ল'লে, কিন্তু অপি আছে খানাটো। এতিয়া লাষ্ট আমাৰ যোগীবিল বুলি পাৰ্ক এখন আছে, পাৰ্কৰ নিচিনাই মানে, তালৈ যাম এতিয়া। তাতে ভিডিঅ'টো এণ্ড কৰিম আৰু অকণমান দেৰি চাই থাকক আৰু। অ'কে গাইজ, জাষ্ট আমি যোগীবিলৰ ওচৰত পাইছোঁহি। আজি যোগীবিলত নোসোমোৱা কাৰণ বহুত দেৰি হৈ গ'ল আৰু এহেঁতিও যাওঁ কৰি আছে, কাৰণে আমি যাওঁগৈ এতিয়া। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টিল দেন, টাটা, বাই বাই। Next level. ইয়াতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে Next level.